গোলাঘাটত ষ্ট'ন মেন। এগৰাকী মহিলাক ধৰ্ষণ কৰি শিলেৰে মৰিয়াই হত্যাৰ চেষ্টা। গোলাঘাটত মানৱতাক লজ্জানত কৰা এই ঘটনা। গোলাঘাটৰ বকলাইত কুমাৰগাঁৱৰ অংগনবাড়ী সহায়িকাৰ বাবে কৰ্মৰত এগৰাকী মহিলাক ধৰ্ষণ কৰি শিলেৰে মৰিয়াই হত্যাৰ চেষ্টা চলাই দীপেন বৰা নামৰ এটা লম্পটে। এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৃত্যুৰ সৈতে যুঁজি আছে মহিলাগৰাকীয়ে। ইতিমধ্যে লম্পট দীপেন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও জামিনত মুকলি হয় আৰু ইয়াৰ লগে লগে অঞ্চলবাসী ৰাইজে এই লম্পটটোৰ ফাঁচীৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে। গোলাঘাট গৈছো তেতিয়া মানে ফোন কৰিছে যে ডাঙৰজনী ছোৱালীয়ে কৈছে অ খুৰী আমাৰ মা এনেকুৱা দীপেন বৰাই পেলাইছে অৱস্থা কেনেকুৱা ফাঁচি মানে তেওঁ ফাঁচিয়ে অৰ্ডাৰ দিব কাৰণ নাই তেওঁ আকৌ দ্বিতীয়ৰ পৰা ইয়ালৈ আহিলে তেওঁ আকৌ চান্স আছে। ইতিমধ্যে আপুনি কোৱা হৈছে ভিডিঅ' ৰিপৰ্ট আছাম টুডে।